গৈছে ভাবিছিলো মা দেউতা নাই সি মোৰ মতে চলিব নাই সি ঘৰত পাতে মুঠে নাথাকে ইফালৰ পৰা সিফালে যাব দৌৰা দৌৰি কৰি থাকিব আৰু টুকাচি খাবলৈ দিম তই যে ঘৰত আছে আজি তোক মই মছলা উলিয়াই হেৰিম বহুত বদমাছ হৈ গৈছে পুতুকণটো তই পুচুকি বা কি হ'ল যে তই যে এনেকে খঙত পৰি আছ তোৰ আকৌ কোনোবা কিবা ক'লে নেকি মোক কচোন বাৰু তোক কোনে কি কৈছে মই একেবাৰে চাবক শিকাই দিম কচোন কোনে কি কৈছে তোক পুচুকি বা হ'ব মোক কোনে একো কোৱা নাই মোৰ তোৰ ওপৰতে খং উঠি আছে তোক কিমান কম হা বোলে আমাৰ ঘৰত কোনো এটা অলপমান সময় ঘৰত থাকিবি মই আহি আছো বাহিৰৰ পৰা কিন্তু তই মানে মুঠে ঘৰতে থাক ইফালৰ পৰা সিফালে যাব তই দৰে কৈ থাকিবি হ'ব দে তই এতিয়া বহুত
কোনোবা আছে নে ইয়াতে মোৰ গাটো বহুত বেয়া লাগিছে পানী পানী খাবলৈ বহুত মন গৈছে তই পাছে কিবা কোন আছে ইয়াতে নে কিবা ভূত ওলাইছে পাছে কিবা মোৰ বহুত ভয় লাগিছে আৰু পাছে কিবা মোৰ বহুত ভয় লাগিছে নালাগিছে পাছে কিবা মোৰ লগতে থাক বল নালাগে বল এইটো কিবা ভূত চিটো হ'ব পাৰে বল আমি সোনকালে ঘৰলৈ যাব আপু কয় তই ইমান কেলে ইমান ভয় কৰিছ আৰু এই দেখোন বল একেবাৰে সাহসী বুলি দেখাই থাক বলচোন খাবার কিবা এটা হ'ব পাৰে আমি অলপ কি জানে সহায় কৰি দিব পাৰোঁ বল আকৌ বিপদত পৰা মানুহক আমি সহায় কৰিব লাগে নহয় বল